হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল ভাগ্যশ্ৰী লাইফষ্টাইল। সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে দেওবাৰ, আৰু দেওবাৰ ভাবিলোঁ ব্লগ এটা ষ্টাৰ্টেই কৰি দিওঁ, যিহেতু ঘৰলৈ আলহীও আহিব। আৰু এতিয়াৰ পৰা ষ্টাৰ্ট নকৰিলে লাষ্টলৈ পাহৰি যোৱা হয়। আৰু এতিয়া বৰ্তমান কেইটা বাজি জানে, 10:30মান বাজি গ'ল। আৰু যিহেতু আজি ছানডে' হয় আৰু অকণমান দেৰিকৈ লেটকৈ উঠা হয়। আৰু এতিয়া বৰ্তমান উঠি পেলাই চাহ তাহ খোৱাও কমপ্লিট হৈ গ'ল। আৰু লেট বুলি কৈছোঁহে হয়, নাস্তা কৰা কমপ্লিট হৈ গ'ল। আৰু নাস্তা কৰা কমপ্লিট হোৱাৰ পিছতহে আপোনালোকক মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া বৰ্তমান কোন আহিব মানে হাজবেণ্ড ৱাইফ আহিব। আৰু ব্লগটো চাই গৈ থাকিব কণ্টিনিউ, নিশ্চয় ভাল পাব চাই পেলাই, যিহেতু ছানডে' হয়। আৰু এইপিনে এতিয়া বৰ্তমান বিছনা পাৰা কমপ্লিট হৈ গ'ল, ডাঙৰ বিছনাখন। আৰু বাকী কামখিনি মই কৰি লওঁ আৰু ব্লগটো ষ্টাৰ্ট কৰিছোঁ, কণ্টিনিউ চাব। আৰু এইপিনে এতিয়া এসোপা বাচন দেখিছেনে, আৰু এইপিনে ৰাতিপুৱা নাস্তা কৰা বাচন হয়। আৰু এতিয়া এইপিনে বাচনখিনিও ধুই লওঁ আৰু পাকঘৰবিলাকো মই চাফা তাফা কৰি লওঁ। তাৰপিছত ব্লগটো চাই গৈ থাকিব, কি দেখাব পাৰোঁ। হাই ফ্ৰেণ্ডছ, আৰু বহুত সময়ৰ পিছত লগ হ'লোঁ। আৰু এতিয়া অলৰেডি বহুতখিনি কামেই মোৰ হৈ গ'ল। আৰু এতিয়া বৰ্তমান দেখিছেনে, এটা প্ৰেছাৰ কুকাৰত অকণমান প্লেইন পোলাও বনাইছোঁ জহা চাউল দি, আৰু এটা প্ৰেছাৰ কুকাৰত প্লেইন ভাত বনাইছোঁ। আৰু এইপিনে এতিয়া বেঙেনা ভাজি বনাই আছোঁ, মানে বেঙেনা ফ্ৰাই কৰি আছোঁ। আৰু এখন মিক্স ভাজি বনাম, লাষ্টত একেটাই বাকী ৰৈছে। আৰু এইপিনে বৰ্তমান দুটা মাংস আৰু দালি হৈ গ'লগৈ। আৰু এতিয়া বেগটেমাৰি দেখাই আছোঁ আপোনালোকক। আৰু এইখিনি হৈছে চিকেন, আৰু চিকেন আলু মটৰ দি বনাইছোঁ। আৰু এইপিনে এইখিনি হৈ গ'ল। তাৰপিছত এইখিনি হৈছে পৰ্ক, আৰু পৰ্ক মানে শুকান ভাজি বনাইছোঁ। আৰু পৰ্ক খোৱা মানুহ আহিছে, আৰু মই থাম্বনেইলৰ কাৰণে ফটো মাৰি লওঁ। আৰু এইখিনি লাষ্টত বনাওঁতে আমাৰ কমপ্লিট হৈ যাব। লাষ্টত হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ। ফ্ৰেণ্ডছ, আৰু বহুত সময়ৰ পিছত লগ হ'লোঁ। আৰু আলহী গুচি গ'লগৈ, যিহেতু আলহীক আপোনালোকক দেখাব নোৱাৰিলোঁ। আৰু যিহেতু চব মানুহ কেমেৰাত ওলাবলৈ লাজো পায়। আৰু আজি ব্লগটো তেনেকৈ একো স্পেচিয়েল একো দেখাবই নোৱাৰিলোঁ। বহুতেই ভাল লাগিলে তেহেঁতি আহিলে। আৰু মানে কিছুমান ক্ষেত্ৰত কি হয়, মানে চব সময়তে বহুত মানুহে কেমেৰাত ওলাবলৈ লাজো পায়, সেইকাৰণে কেমেৰা নকৰিলোঁ মই। আৰু আজি তেহেঁতি অহাৰ কাৰণে বিৰাটেই ভাল লাগিলে। সময়বিলাক কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। মোৰ হাজবেণ্ডৰ লগৰ দুটা ফেমিলি, এটা ফেমিলিটো আমাৰ লগতেই থাকে লগৰ, আৰু দুটা ফেমিলি আহিছিলে, তাৰ ঘৈণীয়েকক লগত লৈ আহিছিলে। আৰু আজি বহুতেই মজা কৰিলোঁ, ধেমালি ধুমলাই গ'ল দিনটো। আৰু এতিয়া বৰ্তমান চাহ তাহ খালোঁ। আৰু ভণ্টি আহিছিলে, আৰু ভণ্টিক হাজবেণ্ডে থ'ব গ'ল, ল'ৰা ছোৱালী গোটেইকেইটাই গ'ল। আৰু মই এতিয়া বৰ্তমান অকলেই আছোঁ। আৰু আজি ব্লগটো তেনেকৈ একো দেখা নাই। আৰু আপোনালোকক মই কাইলৈ মৰ্ণিঙত লগ পাইছোঁ আকৌ। হাই গাইজ, আৰু যোৱাকালি ব্লগটো কণ্টিনিউ কৰিব নোৱাৰিলোঁ, যিহেতু ছানডে' ব্লগটো কণ্টিনিউ কৰিব নোৱাৰিলোঁ। আৰু আজি হৈছে মঙলবাৰ, আৰু কালিও মই সোমবাৰ যোৱাকালি শ্বুট কৰিব নোৱাৰিলোঁ। আৰু গাটো মোৰ বহুতেই বেয়া হয়। আৰু এইপিনে এতিয়া বৰ্তমান মোৰ সমস্ত যিখিনি কাম কাজ কৰা কমপ্লিট হৈ গ'ল। আৰু এতিয়া বৰ্তমান আছোঁ পাকঘৰত। আৰু আজি এটা ৰেচিপি বুলিয়ে ক'ব পাৰি। আজি এটা চিম্পুল এটা ৰেচিপি তেনেকৈ দেখাম আপোনালোকক, চাই গৈ থাকিব ব্লগটো, ভাল পাব নিশ্চয় চাই। আৰু আজি আমাৰ ঘৰলৈ আলহীও আহিব, কোন আহিব দেখাম, আইতা আহিব। আৰু চাই গৈ থাকিব ব্লগটো। আৰু আনপিনে মই এখন কেৰাহীত অলৰেডি মই এইপিনে মটৰ আৰু বিলাহী, পিঁয়াজ, জলকীয়া ভাজি আছোঁ। আৰু যিহেতু মই দেখাবলৈ ৰেকৰ্ড কৰিব পাহৰি গ'লোঁ, উৎপাততে বনাই দিলোঁ আপোনালোকক। আৰু আপোনালোকে মন কৰিব। আৰু এইপিনে কণী মই বইল কৰি পেলাই ভাজিও ল'লোঁ। আৰু এইপিনে একে সহজ। আৰু এইপিনে মটৰ আৰু আলুহে আহিছে। আৰু এইপিনে পিঁয়াজ, মটৰ, বিলাহী, কেঁচা জলকীয়া মই ধুনীয়াকৈ ভাজি ইয়াতে নিমখ, হালধি আৰু জিৰা গুড়ি, জলকীয়া গুড়ি অকণমান ইউজ কৰিছোঁ। আৰু এইপিনে এইখিনি ধুনীয়া কমপ্লিট মই ভাজি আছোঁ। আৰু এইপিনে এতিয়া ভাজা কমপ্লিট হোৱাৰ পিছত মই ইয়াতে পানী দি দিলোঁ। তাৰপিছত যিকেইটা কণী মই বইল কৰি পেলাই ভাজি লৈছিলোঁ, কণীকেইটা ইয়াতে দি দিছোঁ। আৰু এনেকৈ এইটো কুহুমটো ওলাই গ'ল কাৰণে দিয়া নাই। আৰু সঁচাই এনেকৈ আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। আৰু এইপিনে এতিয়া উতল আহি আছে। উতল অহাৰ পিছত মই ইয়াতে গৰম মছলা দি দিম। গৰম মছলা দিয়াৰ পিছতে ইয়াতে নমাই দিম। আৰু আপোনালোকে যদি কোনোবা দিন যদি আলু খাই ব'ৰ হৈছে, আপোনালোকে এনেকৈ মটৰ দি প্লিজ ট্ৰাই কৰিব, খাবলৈ বহুতেই টেষ্ট হয়। আৰু এতিয়া অলৰেডি হৈ গ'ল, মই নমাই দিম এতিয়া। হাই ফ্ৰেণ্ডছ, আৰু ৰেচিপিটো চাই পেলাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব। আৰু কৈছিলোঁ যে আলহী আহিব বুলি মোৰ আইতা, আৰু আজি নাহে বোলে, আৰু যোৱাকালিলৈ আহিব। আৰু আপোনালোকক যোৱাকালি আইতাৰ লগত লগ কৰাই দিম। আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ,